আমি মৰঙিয়ালৈ ৰাইড কৰি গৈ আছোঁ। এডোখৰ মাজত আহি ষ্টাৰ্টিংটো কৈছোঁ, আগৰ ভিডিঅ'খিনি আছে পিছত দি লগাই দিছোঁ, আপোনালোকে চাই থাকিব। গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আগত গৈছে দুজনা। বলক গাইছ চেনেললৈ ভিডিঅ'টো চাই থাকক। আমি আহি তেতিয়াল পাই গ'লোহি। জুচ নাই কৰা, ব্ৰেকফাষ্ট কৰিব নাই হোৱা। আমি পাই গৈছোঁ। আহি পাই গ'লো। এতিয়া হবলিং বৰনামঘৰ গেটখনৰ চব গেটখন আপোনালোকক দেখাইছোঁ। এতিয়া বস্তু এটা দেখাম চাব দেই গাইছ। বিজেডি চাইকেল চাব দেই। চাওক আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মিষ্টাৰ বিজেডি চেনেলটো। ছাবস্ক্ৰাইব কৰি ল'ব। খুব ভাল ভিডিঅ' বনাই থাকে আপোনালোকে চাবলৈ পাব। ভিডিঅ'টো এণ্ডলৈকে চাই গাইছ। বিজেডি জুচ কমিছে চব আছে। আমি দুটা আহি ইয়াত পালোঁ। বিজেডি চব সি তাৰ মানত এয়া ভাবিছোঁ। ফাইনেলি আহি পাই গ'লোঁ মেইন ৰাস্তা। মেইন ৰাস্তা আমি ৰৈ আছোঁ অকণমান দেৰি ৰেষ্ট লৈছোঁ। এয়া আপোনাৰ এয়া বিজেডিয়ে ভিডিঅ' চাই আছে হ'বলা। ভিডিঅ' বনাই পিনি চাই আছে কেনেকুৱা হৈছে। এয়া আহি পাই গৈছে আমাৰ এজন ব্যক্তি আহি পাই গ'লেই ৰ'ব। বিজেডি অহাই নাই। বিজেডি জুম কৰিছোঁ এয়া। বিজেডিহঁতৰ জুচ চক ফালি গৈছে গাইছ, ফালি গৈছে বিজেডিয়ে। এয়া মেইন ৰাস্তা আমি আহি পাই গ'লোহি। এয়া আগত চক বিজেডি। আমি এই বিশ্ব বাইকক সলাই আহিছোঁ। বিশ্ব বোলে চাইকেলখন সলাই লওঁ বুলি কৈছে। এতিয়া বিশ্ব চাইকেলখন সলাই লওঁ, তাৰপিছত আমি গৈ থাকিম। আহি পাই গ'লোহি বিশ্ব বাইকক ঘৰ। এয়া বিশ্ব সোমাই গৈছে চাইকেলখন আনিবলৈ। চাইকেলখন আনিলৈ চাইকেলখন ইমান ভাল নহয় কাৰণে বেলেগ এখন লৈছোঁ। আহি আমি মেইন ৰাস্তাত ৰখিছোঁ। হপলিং পাৰ হৈ আহিছোঁ। আপুনি পাইছোঁ এতিয়া মানে প্ৰব্লেম এটা হৈ গ'লে চাইকেলখন অকণ ওখ কৰিবলগীয়া হৈছে। কঁকাল বিষ হৈছে ওখ হৈছে। ত' গাইছ মেইন ৰাস্তাত আমি পানী চানী খাই লৈছোঁ। এতিয়া আকৌ যাম আৰু। এতিয়া বিজেডিয়ে কিবা এটা ক'ব। বিজেডিয়ে চুলি ফনিয়াইছে। গাইছ মানে অৱস্থা বেয়া হৈ গৈছে। এই অকণমান আহোঁতে আমাৰ অৱস্থা বেয়া হৈছে। চাওঁ অকণ ধুবলৈ দেখক। ইমানো মানুহ মুখখন বেয়া হৈছে ন। এই ফিল্টাৰত সোমাই থকা মানুহে এনেকৈ টকাটো বেয়া লাগিব ন গাইছ। এই গাইছ আমি আহি যোৰহাট পাই গ'লোহি। বহু কষ্টৰ ফলত যোৰহাট পাইছোঁহি। যোৰহাট ডিষ্ট্ৰিক্টত সোমাইছোঁ। ব'লক গৈ থাকক এণ্ডলৈকে ভিডিঅ'টো চাই থাকক। এয়া সকলো গৈ আছে আগত। অনুভৱটো কোৱা বিজেডি। অনুভৱ মানে গাইছ কি ক'ব, বহুত ভাল লাগিছে মনটো। বহুত দিনৰ হেঁপাহ আছে কিবা চাইকেল ৰাইডত থ'বলৈ যাওঁ মেলো। সেইকাৰণে সেইটো কৈ আছিলে ভাল লাগিছে। আজি আহিছোঁ। অকণ ভাগৰ লাগিছে, কিন্তু ভাগৰ লাগিলে নহ'ব। আমাৰ জুচ হেৰুৱাব নহ'ব। জুচ হেৰুৱা হ'ব নি? নহ'ব। এইফালে জুচ হেৰুৱাব নি? সজা আমি এতিয়ালৈকে ব্ৰেকফাষ্ট কৰা নাই গাইছ। কাৰণ আমাৰ টাইমটো বেকআপ কৰিব লাগিব ন। ব'লক স্কিপ নকৰা এণ্ডলৈকে ভিডিঅ'টো চাই থাকক। এই গাইছ আহি আছোঁ। পিছৰ অনুভৱটো কোৱা। মজা গাইছ কথা এটা হৈ গ'ল, ডাঙৰ কথা এটা হৈ গ'ল। এয়া বিশ্ব পৰিলে মানে অকণমান হ'ব, একো নাই। অকণমান কষ্ট হ'বই তেতিয়া হয় নাই বাৰু? পৰি গ'ল ল'ৰাটো, পৰি গ'ল দেই ল'ৰাটো পৰি গ'ল। কাপোৰ সলাইছে এজনে, পৰি ধৰি ল'ৰাটো ওলাইছেহি আৰু যেনে এয়া কাপোৰ সলাইছে। স্প্ৰিং পিন্ধিছে, হ'লেও বগা স্প্ৰিংটো ধুনীয়াকৈ মিলি আছিলে গোটেইকেইটা।
খালি এতিয়া কি কৰিব উপায় নাই সলাবলগীয়া হৈ গ'ল একো নাই গাইছ ৰ'ব দেই ভিডিঅ'টো ইমান ভাল নাই মই গম পাইছোঁ বাৰু প্ৰথম ব্লগ বনাইছোঁ যে এইভাগে ভাওনা চাওনা দি থকা হয় চেনেলটো প্ৰথম ব্লগ বনাইছোঁ ক্ষমা কৰিব কিবা ভুল হ'লে আৰু যে আপোনালোকে ইমান মৰম দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ 5K ছাবস্ক্ৰাইবাৰ 4 মাহত আপোনালোকে কমপ্লিট কৰি দিয়াৰ বাবে বহুত ধন্যবাদ জনাইছোঁ আহি আমি তেওঁক পাই গ'লোহি এতিয়া চাওক ইমান বেয়া ৰাস্তা আজিৰ যুগত বাৰু এনেকুৱা ৰাস্তা থাকে নাই বৰ বেয়া ৰাস্তা আমি আহি আছোঁ এতিয়া বাৰু ভাল ৰাস্তা পাইছোঁ অকণমান আগত কিন্তু এইটো বৰ বেয়া ৰাস্তাত আমি আহি আছিলোঁ আজিৰ দিনত তেনেকুৱা ৰাস্তা নাথাকে আৰু ন আমাৰ মানে ডাঙৰ কেছ এটা হৈ গ'ল কি হ'ল বিজেপি কৈ দিয়া মানে কি হ'ল ৰাস্তাটো অকণমান গুগল মাতাই ভাবিছিলোঁ গুগল মাতাৰ ওপৰত বিশ্বাস কৰি আহি আছিলোঁ গুগল মাতাই ভুল কৰি দিলে আমাৰ লগত একদম পূৰা নাইনচাফি কৰি দিলে এতিয়া আকৌ গাইজ আমাৰ 5 কিলোমিটাৰ বেছিকৈ যাবলগীয়াত পৰিছোঁ এই বোকাখন তেওঁ মাজতে গাইজ মানে আজি আমাৰ দিনটো ভাল নহ'ব নেকি আহিছোঁ আৰু ৰাইডত কিন্তু মনটো ভাল নহয় এতিয়া প্ৰথমতে পুৰা জুচ আছিলে এতিয়াও জুচ আছে জুচ কমা নাই কিন্তু মনতহে অকণমান দুখ এটা আছে গাইজ পামগৈ আৰু চাই থাকক খালি আধা ঘণ্টা লেট হ'ব বেয়া নাপাব ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব স্কিপ নকৰিব বহুত এটা ভাল লাগিছে ইয়াত ছাবস্ক্ৰাইবাৰ এজন দুজন পাইছোঁ লগ পাইছোঁ বহুত এটা ভাল লাগিছে ন ইজেৰি ভাল লাগিছে মেইন আমাৰ লক্ষ্য হৈছে থানাখন পাবগৈ লাগিব আমি থানা বিচাৰি গৈ আছোঁ এতিয়া থানা মেইন বিজেপি এক্সপ্ৰেছ কোৱা গাইজ মানে ভাবিছিলোঁ মৰঙীয়াল বেছি দূৰ নহয় 38 কিলোমিটাৰ কিন্তু গুগল মাতাই একদম ভুল দেখা যায় গম পাই এতিয়ালৈকে আমি কিমান হ'ল মানে আপোনাৰ 38 কিলোমিটাৰ ইমানটো আহিলোৱে কিন্তু এতিয়াও আছে কিমান আছে এতিয়াও 18 কিলোমিটাৰ বাকী আছে মানে গাইজ পূৰা প্ৰথমবাৰ এক্সপিৰিয়েঞ্চ গাইজ মানে আমি আপোনাৰ এটা যিটো ৰাস্তা পাৰ হৈ আহিলোঁ সেই ৰাস্তাটো মানে কি কম গাইজ ভিডিঅ' বনাবলৈ সাহসেই নহ'ল মানে এনেকুৱা ভয়ংকৰ ৰাস্তা মানে এহেঁতিটো পূৰা ভয় থৈছে মই যেনে তেনে আহিছোঁ আৰু বিশেষকৈ বচাইছে আমাৰ মুছন্দিখনক কি কোনখনে বচাইছে কৈ দিয়া আকৌ এই আমাৰ বচাইছে আমাক বহুত বচাইছে আৰু থেংক ইউ যিখনে বহুত মানুহে সহায় কৰিলে তেওঁলোকক থেংক ইউ আমাক ৰাস্তা দেখাই দিলে ধন্যবাদ থাকিল ছাবস্ক্ৰাইবাৰ 2 এজন লগ পাইছোঁ ভাল লাগিছে যদি আজি পাবাগৈনে আমি যিটো বিচাৰ আহিছোঁ ৰাস্তা মানুহৰ মতে কিন্তু সেইটো ৰাস্তাত মেপে দেখুওৱা নাই মেপ কৈছে বেলেগ ৰাস্তা আমি এখন চাহ বাগান পালোঁ চব কি মজা গাইছে মজা লাগিছে গাইছে বিজেপি আমাৰ আহি আছে আগত বিজেপি গাইজ গৈ আছে আমি ইমানটো আহি অকণমান ৰখিছোঁহি গাইজ ভিউটো মজা লাগিছে চাহ বাগানৰ মাজে মাজে আমি এতিয়া আহি আছোঁ মজা লাগিছে গাইজ আহি অলপটো কষ্ট হ'ল অলপটো মানে চিনি নাপাওঁতো আমাৰ মেপে অকণমান ভুল দেখালে অকণমান দূৰ আহিবলগীয়া হ'ল সেইকাৰণে একো নাই বাৰু কষ্ট হ'বই প্ৰথমবাৰ যিহেতু আমি আহিছোঁ কিন্তু এতিয়া পিছ চাইডৰ ভিউটো মজা লাগিছে গাইজ আমি এতিয়া চাহ বাগানৰ মাজত এতিয়া ঘূৰি ফুৰিছোঁ এতিয়া চাওক চাহ বাগান এই বিজেপিয়ে ব্লগ বনাই আছে এইফালে এয়া বিজেপি আগত এয়া বিশ্ব আছে
তাৰপিছত এতিয়া মজা ভিডিঅ' বনাই আছে মজা ভিডিঅ' বনাই আছে ফটো মাৰি আছে বিজেডি ফটো মাৰি আছে বস্তু দিলা তাতে দেখাবা ফটো মাৰি আছে বিজেডিয়ে এতিয়া বিজেডি পষ্ট চক যোনডোখৰ জেগালৈ দেখাম বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ সেইডোখৰ দেখাম বুলি অকণমান অপেক্ষা কৰক মজা পাব এনেকৈ কথাবোৰ অকণমান যথেষ্ট হোৱাগতে জানিব পাৰে আৰু প্ৰথম ব্লগ বনাইছোঁতো ইমান এক্সপিৰিয়েঞ্চ নাই ব্লগৰ ওপৰত প্ৰথম বনাইছোঁ হ'লেও আপোনালোকে ক্ষমা কৰিব ইয়াৰ পিছত ভাল ব্লগ প্ৰতিশ্ৰুতি দিছোঁ ইয়াৰ পিছত ভাল ব্লগ আপোনালোকলৈ আগবঢ়াই যাম কি ক'ব গাইজ বাগান শেষ নোহোৱাই হ'ল আহি আছোঁ এতিয়া এইটো ৰাস্তা হয় নে নহয় মানুহেতো ক'লে এইটো ৰাস্তা যাবলৈ কিন্তু এতিয়া কি ক'ম ভাবিয়ে পোৱা নাই বিজেডি চাই আছে মেপত যদি সেইটো দূৰত চাই আছে মানুহে কিন্তু মানুহে ভুল কৈছে নে মেপে ভুল কৈছে ধৰিব পৰা নাই গাইজ ভিউটো চাব নি চাওক না কি অনুভৱটো আপোনালোকক বুজাব নোৱাৰো মজা গাইজ মজা আপোনালোকে ন এনেকৈ ক'লে ভাল গম নাপাব আহিলে মজা পাব ভবা নাছিল ইমান ধুনীয়া জেগা থাকিব পাৰে বুলি ভবা নাই এই মজা গাইজ মজা চক পিচটো চক না গাইজ কি মজা গছ 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 যেনিয়ে তেনিয়ে অকল খালি গছ গাইজ এই কমলাবাৰী লাগিছে গাইজ যেনিয়ে তেনিয়ে অকল কমলা গছ চাইডে চাহ বাগান আৰু চাইডে কমলা গছ তো গাইজ ভিউটো চাওক না কি মজা লাগিছে গাইজ আগটো এনেকুৱা মোৰ পিছটো চাব নেকি গাইজ মজা লাগিছে মজা গাইজ বহুত ভাল লাগিছে গাইজ বহুত বুজাব নোৱাৰা অনুভৱ মজা আঠ কিলোমিটাৰ আছেগৈ দেই আৰু গাইছ পাইছোগৈ আৰু দেখাই যাম আপোনালোকে চাই যাব গাইছ পাবলৈ আৰু 3 কিলোমিটাৰমান আছে তাৰ আগতে এটা খাই লওঁ বুলি আহিছোঁ এইটো ডিষ্ট্ৰিক্ট ঘূৰি আহি আমি জাজিছ দলঙৰ ওচৰত পাই গৈছোঁ স্কুলখনৰ মুখৰ আগত ঘূৰি আছোঁ চাইকেলখন বেয়া হৈছে তাকে বিজেডিয়ে ক'ব লাগে
এনেকৈ চাইকেলখন গাইজ সেইখন বেয়া হৈ গৈছে, চেইনডাল পূৰা ঢিলা হৈ গ'ল, তাৰপিছত চকাটো অকণমান ঢাল লাগি গৈছিলে, সেইকাৰণে অকণমান ঠিক কৰি ল'লোঁ নিজে। ৰেষ্ট পাতি লৈ আহিছোঁ ন লগত, ঠিক কৰি মেলি ল'লোঁ। এতিয়া লাহেকৈ অকণমান জিৰাই মেলি যাম। ত' গাইজ ঘৰতনো কি দেখাব, একেডোখৰে দেখাব লাগিব ন। ত' ইয়াৰ ভিডিঅ'টো ইমানতে সামৰণি পৰিব। ইমানতে ভিডিঅ'টো সামৰি দিছোঁ। অন্য এটা ভিডিঅ' লগ পোৱা